তো নমস্কাৰ মই পলাশ গগৈ আজি আপোনালোকৰ মাজলৈ কেইটামান যোগা পোষ্ট আনিছোঁ প্ৰথমটো হৈছে তাৰাসন এই তাৰাসন যদি আসনটো কৰা হয় আমাৰ ওখ হোৱাত খুব সহায় হয় আৰু স্পন্ডলাইটিছ বেমাৰৰ প্ৰবলেম থকা সকলৰ কাৰণে এটো খুব ধুনীয়া এটা আসন হয় এই আসনে আমাৰ বডিৰ যেটো এক্সট্ৰা ফেট আৰু ওয়েট লছত খুব ধুনীয়া সহায় কৰে আৰু সাইটিকা পেইন থকা সকলে আসনটো কৰিব খুব ৰিলিফ পায় সাইটিকা পেইনৰ কাৰণে আৰু বডিৰ মাসলবিলাক ষ্ট্ৰেংথ হয় আসনত সেকেন্ড আসনটো হৈছে ত্ৰিকোণাসন আৰু ত্ৰিকোণাসন কৰিলে আমাৰ বুকু ডিঙি আৰু শোল্ডাৰ মাসলবিলাক ষ্ট্ৰেংথ হয় ত্ৰিকোণাসন কৰিলে আমাৰ বেক পেইন সাইটিকা পেইন ৰিলিফ হয় আৰু গেষ্ট্ৰিক আৰু এচিডিটি যিবিলাক মানুহৰ আছে এইবিলাকৰ এই আসনটো কৰিলে ৰিলিফ পায় তেওঁলোকে আৰু ত্ৰিকোণাসন কৰিলে বডিৰ ব্লাড সাৰ্কুলেশনটো বহুত ইমপ্ৰুভ হয় আৰু এই আসনে ব্লাড প্ৰেছাৰ আৰু ডিপ্ৰেছন ষ্ট্ৰেছ আপোনাৰ বেলেন্স কৰি ৰাখে আৰু নাৰ্ভাছ যিবিলাক আমাৰ নাৰ্ভৰ যিবিলাক সিস্টেম নাৰ্ভৰ হোল ফাংচনটো ষ্ট্ৰেংথ কৰে এই আসনটোৱে আৰু এই আসনটো যদি আমি কন্টিনিউ কৰা হয় ই আমাৰ যিডাল ৰাজহাড় হয় ৰাজহাড়ডাল মাসাজ কৰে তো সকলোৱে আপোনালোকে ত্ৰিকোণাসন যিটো আসন হয় আসনটো সকলোৱে ঘৰত প্ৰেক্টিস কৰিব এইটো আসন হৈছে জানুশিৰাসন এই জানুশিৰাসন যেটো আসন এই আসনটো কৰিলে আমাৰ ভৰি আৰু ভৰিৰ যদি কিছুমান আঁঠুৰ প্ৰবলেম থাকে সকলো আপোনালোকে কৰিব পাৰিব কিন্তু অভাৰ যদি প্ৰবলেম আছে আপোনালোকে ইনষ্ট্ৰাক্টৰৰ যোগেদি হুধি ল'ব ডাইজেষ্ট সিস্টেমটো ইমপ্ৰুভ হয় এই আসনটো কৰিলে আমাৰ লেটিন ক্লিয়াৰ হয় হোছ কুলুচা হয় আৰু এটা খুব ভাল যে ডায়াবেটিস যিসকলৰ প্ৰবলেম আছে ডায়াবেটিস প্ৰবলেম থকা ৰোগীসকলে এই আসনটো কন্টিনিউ আপোনালোকে প্ৰেক্টিস কৰিব খুব ধুনীয়া এটা আপোনালোকে আসন হয় কাৰণ কেলে আসনটোৱে সুগাৰ বেলেন্স কৰাত খুব ধুনীয়া সহায় কৰে আপোনালোকে সকলোৱে কৰিব আৰু পেটৰ চৰ্বি পেটত আমাৰ এক্সট্ৰা ফেট বা চৰ্বি থাকিলে আসনটো যোগেদি নাইকিয়া হয় খুব ধুনীয়া এটা আসন হয় জানুশিৰাসন 4 নম্বৰতে আৰু এটা মই আসন দেখাইছো আপোনালোকক চাওক এইটো আসন হৈছে না 4 নম্বৰ আমাৰ আসনটো হৈছে এই আসনটো নাম হ'ব আপোনালোকৰ পৰ্বতাসন এই পৰ্বতাসনটো আপোনালোকে কৰিব এটো এটা খুব ককালৰ এটা খুব ধুনীয়া এক্সাৰসাইজ হয় পৰ্বতাসন আৰু টেনচন আৰু ষ্ট্ৰেছ ডিপ্ৰেছন যিবিলাক মানুহৰ থাকে এই আসনটোত ৰিলিফ কৰিব পাৰে আসনটো যোগেদি বহুত সলভ হয় এই আসনে আমাৰ কি হয় বডি ষ্টেমিনা বঢ়ায় বডি ষ্টেমিনা পাৱাৰটো বহুত বঢ়ায় আসনটো সকলোৱে কিন্তু এই আসনটো আপোনালোকে প্ৰেক্টিস কৰিব আৰু এই আসনটোৱে আমাৰ ব্লাড সাৰ্কুলেশনটো এক্টিভ কৰে স্কিনছ হেয়াৰ আৰু ব্ৰেইন ফাংচন এক্টিভ কৰে আসনটোৱে পৰ্বতাসন এই আসনটো আপোনালোকে দেখিছে এই আসনটো নাম হৈছে পূৰ্ণ শলভাসন এই আসনে আমাৰ কঁকালৰ বিষ নাইকিয়া কৰে যিসকলৰ কঁকালৰ বিষ আছে আপোনালোকে লাহে লাহে প্ৰেক্টিস কৰিব এই আসনটো কঁকালৰ বিষ আপোনালোকৰ নাইকিয়া হ'ব কনষ্টিপেশন প্ৰবলেম সলভ হয় এই আসনটো আৰু এই আসনটোৱে কৰিলে চক আমাৰ তাতকৈ ডাঙৰ কথা কি লিভাৰ ষ্টমাক পেনক্ৰিয়াছৰ ফাংচন একদম এক্টিভ কৰি ৰাখিব পাৰে এই আসনটোৱে আৰু এই আসনটোৱে কৰিলে আমাৰ বুকু আৰু হাওঁফাওলৈ ব্লাড সাৰ্কুলেশন হয় তেতিয়া আমাৰ বুকু আৰু হাওঁফাওৰ প্ৰবলেম একো নাহে সেইকাৰণে আপোনালোকে এই আসনটো আপোনালোকে কৰক তো এই আসনটো হৈছে কি লাষ্ট আসনটো হৈছে আমাৰ ভুজংগাসন যদি আমি কৰো তেতিয়া আমাৰ স্পাইন চেষ্ট শোল্ডাৰ ষ্ট্ৰেংথ হয় হাৰ্ট ফাংচন এক্টিভ কৰি ৰাখে হাৰ্টৰ আমাৰ ফাংচন এক্টিভ কৰি ৰাখে ডাইজেষ্ট হজম শক্তিটো বডিত বহুত বঢ়ায় লেটিন ক্লিয়াৰ হোৱাত সহায় কৰে আসনে আৰু মেনষ্ট্ৰুৱেল প্ৰবলেম থকা হলে আসনটো কৰিব পাৰে খুব ধুনীয়া এটা আসন আৰু এজমা যিসকলৰ এজমেটিক ট্ৰাবল বেছি পায় আপোনালোকে শ্লোকে এই আসনটো কন্টিনিউয়াছলি কৰক খুব ধুনীয়া এটা ৰিজাল্ট আহিব ব্লাড সাৰ্কুলেশন বডিত এক্টিভ কৰে ষ্ট্ৰেছ ডিপ্ৰেছনছ টেনচনছ এইবিলাক ৰিলিফ কৰে তো আশা ৰাখিছোঁ সকলোৱে যাতে প্ৰেক্টিস কৰি যায় থেংক ইউ